হে গাইজ, কি খবৰ আপোনালোকৰ? ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে স্বাগতম জনাইছোঁ আই লাভ ৰাইডেন ব্লগছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। গুড মৰ্ণিং ফ্ৰম নগাঁও। ডে হৈছে আজি 11 আৰু কালি আহি আমি নগাঁৱৰ পৰা অলপ সোমাই আহি তেল ডিপু এটাত থাকিলোঁ, মানে লংকা যোৱা ৰ'ডৰ তেল ডিপু এটাতে থাকিলোঁ। আৰু পেট্ৰল পাম্পটোৰ পৰা প্ৰায় 2 কিলোমিটাৰমান ওলাই আহিলোঁ। আমি আগত হোটেলত সোমাই কিবাকিবি খাই প্ৰায় 2 কিলোমিটাৰমান ওলাই আহিলোঁ। আৰু থাম্বনেইল আৰু টাইটেল চাই সকলোৱে গমেই পাই গৈছে চাগে আজি কাৰ ঘৰত গৈ আছোঁ, আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। মানে আজি যিসকলে গম পোৱা নাই সেইসকলক কৈ দিছোঁ, আজি মানে নগাঁও ৰোষ্টাৰ বয় দুদুমণি দাৰ ঘৰত গৈ আছোঁ। তেওঁ প্ৰায় 3 দিনৰ পৰা আমি আমি দেৰগাঁৱত থকা দিনাখনে ফোন কৰিছিলোঁ যে আজি তোমালোকৰ তালৈ যাম বুলি, কিন্তু আমি ভবা নাছিলোঁ যে ইমান দূৰ হ'ব। লংকা বহুত দূৰ হৈ যায় নগাঁও টাউনৰ পৰা, সেইবাবে তেওঁ সেইদিনাখনিৰ পৰাই আমাৰ কাৰণে ৱেইট কৰি আছে। কিবা এটা কামত তেওঁ যাবলগীয়া আছিল। তেওঁ সেই কামটোত যোৱা নাই, মানে আমি যাম বুলি পূৰা 3 দিন হৈ গ'ল। 3 দিনে ফোন কৰি আছে আহিছা নাই বুলি, আৰু আমি মানে যাব নোৱাৰাৰ বাবে বেয়াও লাগি আছে আমাৰ। সেইবাবে আজি যাবৰ বাবে ওলাই আহিছোঁ। দেখিছে, আজি যাবৰ বাবে ওলাই আহিছোঁ, কিন্তু আমাৰ ইভাগে যোৱা প্লেনিং নাছিলে। তাত লংকাত যদি আমি যাব হয় প্ৰায় 60 কিলোমিটাৰ, 60 নহয় 75 কিলোমিটাৰমান যাব লাগিব, গৈ আকৌ 75 কিলোমিটাৰমান ঘূৰি আহিব লাগিব। তেওঁ যে 3 দিন তেওঁক আশা দি দিলোঁ, সেইবাবে যাবলৈ বুলি ওলাই আহিছোঁ। আৰু চাই থাকক, ভিডিঅ'টো দেখাই থাকিম সকলোবোৰ। ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই থাকিব ভিডিঅ'টো সকলোৱে। আহি আছোঁ আৰু প্ৰায় 6-7 কিলোমিটাৰমান আহিলোঁ, আৰু এই ৰাস্তাটোৱে আহি কিবা এটা ভাল লাগিছে। এইফালে চাওক, এই ৰাস্তাটো চাওক, বহুত ডোখৰ আগৰ পৰা ৰাস্তাটোৰ মাজে মাজে পিংক কালাৰৰ কিবা ফুল ফুলি আছে, সেইবাবে ৰাস্তাটোৱেদি আহি কিবা এটা ভাল লাগি আছে। মাজে মাজে গছ, চাৰিও চাইডে গছ, আৰু আগত পাহাৰ বাৰু। কিবা এটা ভাল লাগি আছে, মানে ফুল দেখিছেই আপোনালোকে, বহুত ডোখৰ আগৰ পৰা পিংক কালাৰৰ ফুল ফুলি আছে। আৰু তাৰ পৰা আহি বহুত টাইম মানে কি মোৰ ইয়াৰ আগৰ ভিডিঅ'টো আপলোড কৰিবলগীয়া আছিলে, আপলোড কৰি পাব্লিক কৰি দিলোঁ। যদি চোৱা নাই আগত গৈ চাব পাৰে। আৰু এতিয়া ইয়াৰ পৰা ওলাই গৈ থাকোঁ, যথেষ্টকণ টাইম ইয়াতে ৰখিলোঁ। আৰু প্ৰায় 40 কিলোমিটাৰমান আছে, 2 ঘণ্টামান লাগিব। এতিয়া সময়ত 10টা বাজি আছে, 12টামান বজাত পাই যামগৈ। আৰু অলপ টোপনিও লাগি আছে, মানে যোৱাকালি জাষ্ট 2 ঘণ্টামান হোৱা হৈছে, সেইবাবে অলপ টোপনিও লাগি আছে। যিহেতু বহুত গৰম, সেইবাবে শুব পৰা নাছিলোঁ। 2 ঘণ্টামান যেন তেনে শুলোঁ। তেওঁ সেই 2 ঘণ্টাও ভালকৈ টোপনি অহা নাছিলে। তো এতিয়া গৈ থাকোঁ ইয়াৰ পৰা। দেখিছে অৱস্থা, দেখিছে চকুটো কি হৈ আছে নাজানো, আৰু মুখ চুখ ক'লা হৈ গৈছে, এনেই ক'লা ল'ৰা। আৰু ইয়াত পানী আছে, মুখত পানী চানী অলপ মাৰি লওঁ, তেতিয়া টোপনিটো অলপ নাইকিয়া হ'ব। তাৰপাছত গৈ থাকিম, দেখাই থাকিম, চাই থাকক ভিডিঅ'টো। A few moments later. আৰু এতিয়া সময় প্ৰায় 11:30মান বাজি আছে, আৰু এই মোৰ বেক চাইডে যোনখন হোটেল দেখিছে, হোটেলখনতে সোমাই ৰুটি চুটি খাই ল'লোঁ। আৰু তালৈ আছে, এইটো ৰাস্তাই দিয়ে যাব লাগিব, আৰু তালৈ আছে প্ৰায় 30 কিলোমিটাৰ। 1.5 ঘণ্টামানত 30 কিলোমিটাৰ যাব পাৰিম বুলি ভাবিছোঁ। 12:30মান বজাত গৈ পাম বুলি ভাবিছোঁ। আৰু সেই হোটেলখনৰ পৰা ৰুটি খাই ওলাই অহা অলপ টাইম, মানে 4-5 কিলোমিটাৰমান অহাৰ পাছত দাদাজনে লগ পালে। দাদাজনে লগ পাই মানে ঠাণ্ডা আৰু আকৌ ইয়াতে পৰঠা খাব দিলে, তো খালোঁ, খাই বৈ ওলাই আহিছোঁ। আৰু এইফালে এতিয়া বতৰটো বৰ ধুনীয়া কৰি দিলে, না ৰ'দ আছে না এতিয়া বৰষুণ আছে, আৰু পাহাৰখন কিমান ধুনীয়া লাগিছে চাওক ইয়াৰ পৰা দেখিবলৈ। আৰু মানে এই হোটেলখনত বহি থাকোঁতে যিটো লেভেলৰ টোপনি ধৰিছে গাইজ, ক'ব পৰা নাই। চকীখনত বহি আছোঁ, চকীখনত বহি টেবুলখনত তললৈ মূৰটো কৰি দিছোঁ, লগতে টোপনিয়ে গুচি গৈছোঁ। মানে কৈছোঁৱে আগৰ ভিডিঅ', মানে আগৰ ক্লিপত যোৱা ৰাতি টোপনি ভাল নহ'ল বুলি, সেইবাবে যিটো লেভেলৰ টোপনি ধৰিছে, মানে উপায় নাই, যাবলৈ অলপ ভাল হৈছে। ৰ'দ নাই, বৰষুণো নাই, চাওক কিমান এটা ধুনীয়া ভিউ। আৰু গৈ থাকোঁ বলক গাইজ, দেখাই। The next day. তো গাইজ ফাইনেলি আমি আহি দুদুমণি দাহঁতৰ ঘৰ পাই গ'লোহি। মানে আজি হৈছে নেক্সট ডে, কালিয়ে পালোহি। কালি প্ৰায় 4টামানে বাজিলে, মানে ৰাস্তাত বহুত কেইজন মানুহে লগ পালে, ভিডিঅ' কৰি নাথাকিলোঁ। মানুহকেইজনে লগ পালে, ৰখিলোঁ মেলিলোঁ, আৰু এইবোৰ কিবাকিবি দিলে, এইবোৰ দেখাই নাথাকিলোঁ আপোনালোকক। আৰু সেইবাবে যথেষ্টকণ টাইম লাগি গ'ল। আমি 12টামান বজাতে পাবহিলগীয়া, কিন্তু আৰু ৰাস্তাটো অলপ ভুল হৈ গৈছিলে, তো বহুতকণ ঘূৰি আহিবলগীয়া হ'ল। সেইবাবে যথেষ্টকণ দেৰি হৈ গ'ল, 5টামানে বাজি গ'ল, যিহেতু আপোনালোকক ভিডিঅ' কৰি নাথাকিলোঁ। আৰু কালি আহি পাই এইবোৰ চাহ তাহ ভাত পানী খাই আকৌ সেইখন কৰি থকা আন্ধাৰ হৈ গ'ল। আন্ধাৰটো এইবোৰ মোবাইলৰ কোৱালিটি সিমান ভাল নাহে আন্ধাৰত ভিডিঅ' কৰিবলৈ, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। আজি হৈছে নেক্সট ডে। মুখ চুখ ধুই পথাৰৰ ফালে অলপ ওলাই আহিছোঁ। চাওক কিমান ধুনীয়া পৰিৱেশ হৈ আছে, বহুত তাত মানুহে ৰুই আছে। চাওক কোৱাত মানুহে ধান ৰুই আছে,
আৰু এইফালে মানে ধানবোৰ ৰুব ভৰ হৈছেহে, মানে ধান ৰুব হৈছে। আমাৰ ফালে প্ৰায় মানুহৰ ধান ৰুই হৈ গ'ল। দেখিছে এইফালে বহুত মাটি খালী হৈ আছে, ৰোৱাই নাই। এইফালে চাওক ৰোৱাই নাই। আমাৰ ফালে পূৰা ধান ৰুই সকলো হৈ গ'ল। আমি আহোঁতেই মানে তেতিয়াই প্ৰায় মানুহৰ হ'লেই। আৰু এতিয়া মেইন কথা হৈছে দুদুদা ঘৰ যিহেতু কালি পাই গ'লো, সেই দুদুদাক দেখুৱাও হোৱা নাই। এতিয়া ইয়াৰ পৰা যাওঁ, গৈ পিনি দুদুদাক দেখাম। আৰু ইয়াতো বেছি দেৰি কৰি নাথাকোঁ, মানে দুদুদাহঁতৰ ঘৰত তাতো বেছি দেৰি কৰি নাথাকোঁ। তাৰ পৰাও সোনকালে যাবগৈ লাগিব। আজি আকৌ ৰিটাৰ্ণ যাব লাগিব। আমি যিটো ৰাস্তাইদি আহিছোঁ সেইটো ৰাস্তাইদি আকৌ ৰিটাৰ্ণ যাব লাগিব, প্ৰায় 75 কিলোমিটাৰ। তো গৈ থাকিম, দেখাই থাকিম আপোনালোকক। এতিয়া যাওঁ ফাৰ্ষ্ট দুদুদাৰ ঘৰত আৰু দুদুদাক লগ কৰাই দি আছোঁ। বলক গাইছ। আৰু এতিয়া ধুনীয়াকৈ গা চা ধুই ৰেডি আমি যাবৰ বাবে। এইফালে দেখিছে চাইকেলখনো উলিয়াই ল'লোঁ। আৰু দাদাকতো দেখুৱাই নাই ভিডিঅ'ত, মানে চিনাকি কৰাই দিয়া কোনো প্ৰয়োজনেই নাই বাৰু। এইফালে দেখিছেই। আৰু এইফালে চাওক ভাল ভাল ভাইহঁত আহিলে ইমান দূৰৰ পৰা, ধেমাজিৰ পৰা আমাৰ ইয়ালৈকে আহিছে চাইকেলিং কৰি। চ' বহুত বেছি ভাল লাগিছে। আৰু তেওঁলোকৰ উদ্দেশ্য হ'ল পৰিৱেশ পূৰা প্ৰদূষণ হৈ আছে, যান বাহনৰ পৰা ওলোৱা ধৰিছোঁ, সেইটো উদ্দেশ্যে চাইকেলিং কৰিছে আৰু অল আছাম ৰাইড কৰিছে, হয় নহয়? হয় অল আছাম চাইকেল ৰাইড ফুৰাৰো চখ আমাৰ। আৰু ৰাইজকো অকণমান দেখাবলৈ চেষ্টা কৰি গোটেই জেগাবোৰ তেওঁলোকে এক্সপ্ল'ৰ কৰিছে। তেওঁলোকৰ ভিডিঅ'বোৰ চালে গম পাবই। সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ইজনে সিজনক মানে ছাপোৰ্ট কৰিলে আগবাঢ়ি যাব ন। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে সকলোৱে ছাপোৰ্ট কৰিব। আৰু দাদাৰ ভিডিঅ' এটা ভাল লগা পাৰ্ট মোৰ ভাগৰ হৈছে তাৰ ইণ্ট্ৰটো এবাৰ দি দিয়ক। চ' এগেছ কি খবৰ? আশা কৰোঁ ভালে আছে আৰু আমিও সকলো ভালে আছোঁ। এইটো ব্লগিঙৰ হয়, ৰোষ্টিংটো ব্লগিঙৰ মানে এই ইণ্ট্ৰটো মানে মোৰ বহুত ভাল লাগে। দাদা ভিডিঅ'ৰ এইটো পাৰ্টে বেছি ভাল লাগে। আৰু ভাল লাগিলে লগ পাই। ভাল লাগিল। ভালকৈ যাবা দেই। ভালকৈ যাম। বেয়া কেলে পাম বাৰু। আৰু কি কোৱা আৰু। তো এতিয়া ওলাই মেলি ধুনীয়াকৈ ৰেডি যাব লাগে আৰু দেখাই থাকিম, চাই থাকক আৰু ভিডিঅ'টো। আৰু দাদাই মানে চাওক এইফালে দেখিছে এখন তিনিওজনকে অসমীয়াৰ স্বাভিমান 3খন গামোচা পিন্ধাই পঠিয়াইছে। ভাল লাগিছে এনেকৈ যদি কোনোবাই গামোচা পিন্ধাই বা কিবা কৰে, এনেও ভাল লাগেই যিহেতু। তো দেখিছে এয়া গামোচা। আৰু ৰাস্তাটো বহুত কেইজন দাদা লগ পাই আছোঁ, মানে দাদা কিবাকিবি খাবৰ কাৰণে দি আছে। এইফালে চাওক ষ্ট্ৰিং 3টা বিস্কুট কিবাকিবি দি পঠিয়াইছে। আৰু এজনে এইবোৰ দেৰি কিবাকিবি খাবৰ কাৰণে দিছিলে। এইবোৰ বিদুমণি দাহঁতৰ ঘৰত থাকি বহুত ভাল লাগিলে। মানে কি ক'ম, প্ৰথম লগ পাইছোঁ দাদাক, এনেকুৱা লগা নাই যেন ফাৰ্ষ্ট লগ পাইছোঁ। মানে যিহেতু ইমান ভালদৰে কথা বতৰা পাতি বুজাই মেলি দিছে। ইউটিউবাৰ আগতে বহুত লগ পাইছোঁ, কিন্তু মানে ইমান ফ্ৰী, জিৰ' এটিটিউড, মানে এটিটিউড 0% বুলি ক'ব লাগিব। বহুত ইউটিউবাৰ লগ পাইছোঁ, এটিটিউড দেখায়, কিবা কৰে, মানে কথা বতৰা পাতিবলৈ মন নকৰে, ফোন কৰিলেও ৰিচিভ নকৰে, কিবা নকৰে। আৰু দাদাই যেইবাৰ ফোন কৰিছোঁ প্ৰায় 3 দিন আমাৰ কাৰণে ৱেইট কৰিছে। 3 দিন নিজে ফোন কৰি আছে, ক'ৰ পাইছে, কি কৰিছে, কি নাই কৰা। তো ভাল লাগিলে, বহুত ভাল লাগিলে। দাদাই যদি ভিডিঅ'টো চাই আছা, থেংক ইউ জনাই দিছোঁ ভিডিঅ'টোৰ পৰাই। আৰু চাই থাকিবা ভিডিঅ'। এই ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'তে নতুন জেগাৰ লগত। আজিলৈ বাই।